Hello friends, good morning. আমি আজি বিহুৰ দিনা আমি আজি কন্যাকা বহুমুখী ফাৰ্মত আমি আহিছো এটো বিশ্বনাথ চাৰিআলিৰ sonitpur ডিস্ট্ৰিক্টত জামুগুৰিহাটৰ এটা জায়গাত কন্যাকা বহুমুখী ফাৰ্ম এখন আছে বহুত ধুনিয়া বহুত ডাঙৰ ফাৰ্ম হয় এখন আছে এখন ইয়াৰ লোকেল বিধায়ক মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত এখন ইয়াতে গঢ়ি উঠিছে আজিৰ পৰা প্ৰায় 7-8 বছৰ হৈছে এইখন আৰু মানে বহুত ডাঙৰ ইয়াতে বহুত লোকেল ইয়থ এমপ্লয় কৰিছে গতিকে আমি এতিয়া এখন চাব আহিছো আহক আমি কি আছে এতিয়া আমি এখন চাব যাও এতিয়া আমি ইয়াতে আমাৰ গাৰ্গিক পালো আমাৰ ঘৰৰ ছোৱালী গাৰ্গিক পাই গলো হাই তোমাৰ নামটো কৈ দিয়া মোৰ নাম ইপসিতা সাইকিয়া তুমি এই কন্যাকালে কি আজি ফাৰ্স্ট টাইম আহিছা নে আজি ফাৰ্স্ট আহিছো আজি ফাৰ্স্ট আহিছে তো কি চালা তোমালোক তুমি মই এতিয়া আহিছো জাস্ট আহি পেলাই আমি ইপিনে পাৰ্কখন চালুগে পাৰ্কত কি আছে পাৰ্কত তাতে সব বাচ্চাৰ কাৰণে আছে আৰু খেলনা তো মানে এডাল্টছৰ কাৰণে তেনেকা একো হেৰি নাই এডাল্ট নাই আৰু তথাপি আমি এপাক যাম আৰু হয় আৰু কি চাবা এতিয়া আৰু এতিয়া সামগে ইপিনে ফাইফলে কি আছে সব সাম আৰু খেতি কৰি আছে আৰু ইফালে দেখিছে ধানৰ খেতি এই বহুমুখী কন্যাকা বহুমুখী পামৰ আন্দাৰতে এইবিলাক খেতি হৈছে মানে আমাৰ হাজৰিকা বিধায়ক মহোদয় যে এইখিনি আমাক মানে দিছে গতিকে আমি বহুত ধন্যবাদ দিছো তেখেতলৈ আমাৰ সমষ্টিবাসীৰ কাৰণে বহুত এটো গৌৰৱৰ বহুত মানে আনএমপ্লয়েড খিনি মানে হেৰি কৰা হয় ইয়াত শুনিছো বহুতো শিপিনীয়ে বোলে কাপোৰ বহুত শিপিনীয়ে আছিলে কিন্তু এতিয়া মানে শিপিনী হেৰিটো ক'ত আছে জনা নাই মানে আমি অফিচত খুদিবগে লাগিব চাৰিদুৱাৰলৈ নিয়া কথা আছিলে ফ্ৰেন্ড এখন হৈছে এখন ৰেষ্টুৰেন্ট হয় ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহ সকল আহি পেলাই ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে আপুনি লাঞ্চ কৰিব পাৰিব ব্ৰেকফাষ্ট কৰিব পাৰিব সকলো ধৰণৰ ব্যৱস্থা ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে তো আহক আপুনি এখানে আমি ৰেষ্টুৰেন্টখন চাওঁ আহক বলে মেনুখন আপোনাক এবাৰ দেখাইছো এফালে ৱাশৰুম আছে এইবিলাক সোলাৰ প্ৰজেক্ট ইয়াৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয় ইলেক্ট্ৰিচিটি ইয়াতে আৰম্ভ কৰিছে এনেকৈ ইয়াত বিভিন্ন ধৰণৰ যাত্ৰী বিভিন্ন জেগাৰ পৰা সদায় চাবৰ কাৰণে এই প্ৰজেক্টখন চাবৰ কাৰণে আহে এখন পাৰ্ক হয় এটো বিশেষকৈ বাচ্চাৰ কাৰণে এখন ডাঙৰৰ কাৰণে ইমান নহয় সৰু বাচ্চাই খেলিব পৰা কিছুমান ইয়াত খেলনা বস্তু আছে গাছি ফালে গাহৰি বা মাছৰ আকৌ এনেকৈ এইটো পাৰ্ক এনেকৈ কৰি নহ'লে সিফালে আছিলে খেতি পথাৰ যাব নোৱাৰে এইটো গাইডলাইন হ'ল যে এইপিনে যাব পাৰি ন পাৰিব এইফালে পাৰিম এইফালে গৈ লেফ্টত আপুনি এনেকৈ ৰাস্তা সোমাই গৈছে এনেকৈ গৈ ঘূৰি লৈ গাড়ী দি তাহলে এইফালে ওলাব পাৰিব গাড়ী দি এটা নামঘৰ কন্যাকা ফাৰ্মৰ এইটো এটা নামঘৰ ধুনীয়া নামঘৰ বিৰাট ধুনীয়া আজি 1 তাৰিখটো মাঘৰ সেইকাৰণে এই নামঘৰত জামুগুৰিবাসী ৰাইজে নাম কীৰ্তন অকণ প্ৰসাদ ভগৱানৰ ওচৰত এটা সেৱা আগবঢ়াবৰ কাৰণে জামুগুৰি ৰাইজসকল আহিছে
বিহুৰ জা জলপান খাই আছে বিহুৰ জা জলপান এয়া চিৰা পিঠা দৈ সান্দহ এইখিনি খাই আছে ইয়াৰ মেইন যিজন প্ৰতিষ্ঠাপক হৈছে তেওঁ হৈছে এইটো সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱ আজি তেখেতো আহিছে ৰাইজসকলৰ লগত মিটিঙত ব্যস্ত হৈ আছে তেওঁ গাড়ী ঘোঁৰাৰ ভিৰ আজি অকণমান বেছি খুবেই সৰু সৰু গছবিলাকতে অমিতা লাগি আছে আৰু কন্যাকাৰ বহুমুখী পামৰ অন্তৰ্গত এয়া দেখিছে কলগছৰ খেতি কলগছ এই জাহাজী কল এয়া দেখিছে জাহাজী কলৰ বাৰী কলৰ খেতি কৰা হৈছে এই বহুত বিঘা মাটিত কলৰ খেতি কৰা আছে অলপ আগলৈ আছে গাহৰি পাম আছে মাছৰ খেতি আছে তাৰ পাছতে আমি চাবলৈ গৈ আছোঁ এজন তাৰ এয়া হৈছে কলগছৰ খেতি অমিতা খেতি আৰু এতিয়া আমি গৈ আছোঁ এতিয়া ক'লৈ গৈ আছোঁ সঞ্জু পুখুৰী মাছ এতিয়া মাছৰ মৎস্য পালন চাবলৈ মৎস্য খেতি কৰা চাবলৈ এইটো এটা পুখুৰী এনেকৈ ইয়াত বৃহৎ 3টা পুখুৰী আছে তাৰ লগতে আছে এয়া গাহৰি ফাৰ্ম পুখুৰী 3টা আছে এটা মাছ কিমান ডাঙৰ হৈছে ইয়াত আছে এটা 10 কেজি 15 কেজি আছে মানে 10 কেজি ডাঙৰ মাছ আছে 10 কেজি এতিয়া বিহু বুলি মাছ মাৰিছা নে নাই মাৰিছে নেকি যোৱাকালি কিমান মান উঠাইছে যোৱাকালি উঠাইছে তুমি কি কৰা ইয়াত মই চুকৰি দানা চানা দিয়া তোমাৰ নাম কি আলমা মালি ইয়াত 3টা পুখুৰী আছে এইটো এটা পুখুৰী চাওক আৰু এফালে এটা পুখুৰী আৰু এটা কোনটো অলপ আগলৈ আছে 3টা পুখুৰী আছে ইয়াতে কন্যাকালে আহি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে প্ৰকৃতিৰ মাজত প্ৰাকৃতিক দৃশ্য তাৰোপৰি ধুনীয়া অক্সিজেন ধুনীয়া ছিজন ধুনীয়া গছ গছনি ফুলনিৰে ভৰা বঢ়িয়া লাগিছে ফুল মই যিহেতুকে ভালেই পাওঁ গতিকে ফুলখিনি দেখি একেবাৰে আপ্লুত হৈ পৰিছোঁ বঢ়িয়া লাগিছে পুখুৰী মাছৰ পুখুৰী গাহৰি ফাৰ্ম গাহৰি মানে যি ধৰণে ৰাখিছে দেখিয়ে ভাল লাগিছে কিবা খুটালি কৰি দিছে প্ৰতিটো খুটালিৰ পৰা মানে লেতেৰাখিনি আহিব বাহিৰত গুচি যাব তাত টেপ ফিট কৰা আছে মানুহে একো কৰিব নালাগে নিজে নিজে চাফা হৈ যাব শকত গাহৰি দেখিলে ভাল লাগে ভয়ো লাগিছে ভাল লাগিছে এতিয়া আমি জাৰ্চি গৰু ফাৰ্ম চাব যাম গৰুজনী চাওক কিমান ডাঙৰ
এয়া হৈছে চুগাৰ কেনৰ খেতি। এয়া হৈছে টুৰিষ্ট লজ বনাই আছে, এইবিলাক এথেনিক ষ্টাইলত বনাইছে, এতিয়া খেৰৰে বনাইছে। এতিয়া বাহিৰৰ পৰা টুৰিষ্টসকল আহি পেলাই ইয়াতে থকাৰ ব্যৱস্থা কৰা হৈছে। মধুৰিআমৰ খেতি, মধুৰিআম গছ। পুখুৰী দীঘলকে বনাইছে, এইটো মাছৰ পুখুৰী দীঘলকে বনাইছে। এইটো হৈছে কন্যাকাৰ আন এটা ইউনিট। ইয়াত পোৱা যায় গাখীৰ, ক্ৰীম, দৈ, তাৰপাছতে মিঠাই, সৰিয়হৰ তেল। এইবিলাক হৈছে খুটা বনাইছে, বাঁহৰ খুটা আৰু দৈ, বাঁহৰ চুঙাৰ দৈ। এইবিলাক দেখিছে। কন্যাকালৈ আহি পেলাই সঁচাকৈ বিৰাট আনন্দিত হৈছোঁ। বহুতেও মনটো সঁচাকৈ ভাল লাগিছে। কিবা যেন মই এনেকুৱা ফিল হৈছে যেন কাজিৰঙাৰ মাজত সোমাই আছোঁ। বহুত শ বিঘা মাটিৰে এই কন্যাকাখন মানে আগুৰি আছে। ইয়াত মানে গোটেইখিনি বস্তুৱে আমি দেখিবলৈ পাইছোঁ। খেতি হওক, তাৰপাছতে পশুপালন হওক, মীন পালন হওক, মানে সকলোখিনি বস্তু ইয়াত মানে একেলগে সামৰি ৰখা হৈছে।